কুইজ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসম স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া বিদ্ৰোহী কোন আছিল? ফেনা কোঁৱৰৰ পুত্ৰ গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰৰ পিছত ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিসকল কোন আছিল? পিয়লি ফুকন, জীউৰাম বৰুৱা, বাপচান্দ কছাৰী আদি। 1829 চনৰ 4 এপ্ৰিলত ইংৰাজক আক্ৰমণ কৰা খাচীয়া ৰজাজন কোন আছিল? উত্তৰ: তীৰত সিং। কোন চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল? 1830 চনত। কি দোষৰ বাবদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাজদ্ৰোহী বুলি ফাঁচীৰ হুকুম দিছিল? তেওঁলোকৰ দোষ আছিল ৰংপুৰত থকা ইংৰাজৰ খাৰঘৰত জুই দি ধ্বংস কৰিছিল। কোন চনত তীৰত সিঙৰ মৃত্যু হৈছিল? 1834 চনৰ 29 মাৰ্চত। অসমত অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1920 চনত। ইংৰাজৰ কৰতীয়া ৰজা হিচাপে পুৰন্দৰ সিংহই কিমান বছৰ ৰাজত্ব কৰিছিল? 5 বছৰ। 1833 চনৰ পৰা 1838 চনলৈ। অসমত দাহ প্ৰথা বিলুপ্তি কোন চনত ঘটে? 1843 চনত। থেংক ইউ।